নমস্কাৰ বন্ধুসকল সকলোকে আজিৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল স্মাৰ্ট প্ৰিপাৰেশ্যন আছামলৈ। আজিৰ ভিডিঅ'টিত আমি মিচিং নাম্বাৰ চিৰিজৰ বিষয়ে আলোচনা কৰিম। গতিকে আমি আমাৰ যিকোনো চিৰিজত যদি কোনো মিচিং নাম্বাৰ উলিয়াব লগা হয় আমি এইটো কেনেকৈ কিছুমান ডিফাৰেণ্ট পেটাৰ্ণ থাকে সেই পেটাৰ্ণৰ ওপৰত আমি আলোচনা কৰিম। ঠিক আছে, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে দেখিছে যে 1 নম্বৰ কুৱেশ্যনটোত সলিউশ্যনটো ষ্টাৰ্ট কৰাৰ আগতে মই ক'ব খোজোঁ যে আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই কুৱেশ্যনটো এবাৰ ট্ৰাই কৰি চাব। যদি পাৰে সেইটো এনচাৰটো মিলাই পেলাই চাব, নহ'লে কেনেকৈ এক্সপ্লেইন কৰিছোঁ সেইটো চাই ল'লে হৈ যাব। বলক আৰম্ভ কৰোঁ। আমি এইটো চিৰিজত দেখা পাইছোঁ যে ইয়াতে 7টো প্ৰায় হাফ হৈছে, ইয়াতে 3.5 হাফটো আমি এতিয়া 0.5 মাল্টিপ্লাই কৰি 0.5টো হাফ বুলি লিখিব পাৰোঁ। হাফ এইটোত দেখা পাইছোঁ আমাৰ ইয়াতে মাল্টিপুল 1 হৈ আছে আৰু এনেকুৱা ধৰণৰ আমি মাল্টিপুল কৰিব ট্ৰাই কৰিব লাগে, কাৰণ ডিক্ৰিজ হৈছে আৰু ইনক্ৰিজ হৈছে, ইয়াত মাল্টিপুল ফেক্টৰ জড়িত হৈছে। নেক্সট ইয়াতে দেখা পাইছোঁ এইটো আৰু মানে দুগুণ হৈছে। নেক্সট এইটো দেখিছোঁ 4 গুণ হৈছে, 7 4 28। আমি যদি পেটাৰ্ণটো লক্ষ্য কৰোঁ আমি দেখা পাইছোঁ যে 0.5 মানে হাফৰ লগত 2 পূৰণ কৰিলে আমি কিমান পাম? 1 পাম। 1ৰ লগত 2 ইনটু কৰিলে আমি কিমান পাম? 2 পাম। 2ৰ লগত 2 ইনটু কৰিলে আমি কিমান পাম? 4 পাম। মানে 0.5 ইনটু 2 1 2 4, মানে কি এইবাৰ আৰু 2 পূৰণ কৰিলে আমি কিমান পাম? 8 পাম। মানে আমাৰ এনচাৰটো ওলাই গ'ল। মানে 28ৰ লগত আমি 8 পূৰণ কৰিলে যিটো পাম সেইটোৱে হ'ব আমাৰ এনচাৰ। 28ৰ লগত আমি 8 কৰিলে 8 20 160, 8 8 64, মানে কিমান হ'ল? 224 224 হ'ব এনচাৰ আমাৰ। আমি এড কৰিলোঁ 2 2। নেক্সট কুৱেশ্যনটোত আমাৰ দিয়া আছে question mark 96 48 32 64, সেম ক্ৰমান্বয়ে ডিক্ৰিজ হৈ গৈছে আকৌ ইনক্ৰিজ হৈছে। গতিকে এইটোক আমি কি বুলি চাব পাৰোঁ? আমি যদি এনেকৈ চাওঁ দেখা পাইছোঁ এইটো হাফ হৈছে প্ৰায়। এইটো আমাৰ কিমান হৈছে? 1 multiplied by 1। এইটো যদি আমি ভালকৈ চাবলৈ যাওঁ এইটো প্ৰায় ডাবল হোৱা নাই, এইটো 1.5 গুণ হ'ব পাৰে। আমি 1.5 আমাৰ 3/2 লিখিব পাৰোঁ। চাই লওঁ 2 6 3 32 yes 48, মানে এইটো 3/2 হৈছে। 3/2 টো আমি কি বুলি লিখিব পাৰোঁ? 1.5 বুলি লিখিব পাৰোঁ। এইটো যদি আমি চাওঁ এইটো 1.5 multiplied by 1.5, এইটোতো গমে পাইছোঁ আমি 2 টাইমছ হৈছে। গতিকে যদি পেটাৰ্ণটো আমি চাওঁ আমি দেখিছোঁ যে ইয়াতে 0.5 দেন 1 তাৰপিছত 1.5 দেন 2 হৈছে। মিনছ নেক্সট আমাৰ কি হ'ব? মাল্টিপ্লাইড বাই 2.5 হ'ব। যদি আমি 2.5টো আমি আৰু কি বুলি লিখিব পাৰোঁ? 5/2 ইনটু 96। আৰু এইটো কিমান হ'ব? 48 5 40 200 584। ইয়াৰ এনচাৰ হ'ব আমাৰ 240 the correct answer. নেক্সটটো চাওঁ আমি। নেক্সটটো আছে 16 17.8 28। এইটো ক্ৰমান্বয়ে ইনক্ৰিজ হৈ যাই আছে, এটা চিমিলাৰিটি এটা আছে, মানে এইটো আমি ডিফাৰেন্সৰ দ্বাৰা ট্ৰাই কৰিব পাৰোঁ। এইটোৰ আমাৰ ডিফাৰেন্স কিমান আছে? 1.8 আছে। এইটো 1.8, এইটোত কিমান আছে? 28 6 3.6 আছে, 3.6। নেক্সটটোত আমাৰ কিমান আছে? এইটো প্ৰায় 7.2 আছে। এইটো 43 28.6, আমাৰ কিমান হ'ব? এইটো 14.4 14.4 আছে। আমি এইটোত এটা পেটাৰ্ণ দেখা পাইছোঁ যে 18 2 36 36 2 72, হয়নে? নেক্সট ইয়ালত 2 মাল্টিপ্লাই কৰি 144 2 2 4 2 7 14, মানে নেক্সটটো আমাৰ 2 মাল্টিপ্লাই কৰিব লাগিব। কৰিলে আমি নেক্সট পেটাৰ্ণটো পাম। নেক্সটটো আমি 2 মাল্টিপ্লাই কৰি 2 4 8 8 1 18.8, মিনছ আমি এইটোৰ লগত 18.8 এড কৰিব লাগিব। মানে 2.8 আমি যদি এড কৰোঁ কিমান হ'ব? 50 এইফালে আহিল 0.8 71.8 71.8 পাই গ'ল। নেক্সট কুৱেশ্যনটো আমি দেখিছোঁ কি আছে ইয়াতে ইয়াৰ পৰা ইয়াতে ইনক্ৰিজ, ইয়াৰ পৰা ডিক্ৰিজ, ইয়াৰ পৰা ইনক্ৰিজ, ইয়াৰ পৰা ডিক্ৰিজ হ'ব লাগিব। সাপোজ এনেকুৱা ধৰণৰ পেটাৰ্ণ আছে ইয়াতে। যদি আমি এইটো পেটাৰ্ণ আমি এনেকৈও চাব পাৰোঁ বা এনেকেও চাব পাৰোঁ। গতিকে
যিকোনো এটা চাওঁ এইটো আমি দেখিছোঁ এবাৰ +7 হৈছে নেক্সট যদি আমি এইটো চাওঁ কিমান হ'ব 14 -14 হৈছে ইয়াতে আমাৰ কিমান হৈছে 28 +28 নেক্সট আমাৰ কি হ'ব লাগিব এইটো প্লাছ হৈছে এইটো মাইনাছ হৈছে এই প্লাছ এইবাৰ মানে মাইনাছত আহিব লাগিব প্লাছত আহিব লাগিব আমাৰ এইটো প্যাটাৰ্নটো যদি এইটো নোটিস কৰো আমি কিমান পাম 7 2 জাৰ 14 14 2 জাৰ 28 28 2 জাৰ আমাৰ কিমান 56 যদি 56 হয় মানে কি -56 93 লগত আমি -56 কৰিব লাগিব 93 লগত পৰা মানে -56 আমি মাইনাস কৰিব লাগিব এইটো আমি কিমান পাম 37 ইয়াতে লৈছো 37 ৰ লগত নেক্সট এইটোকো আমি 2 ৰে মাল্টিপ্লাই কৰিলে এইটো পাম কিমান এড কৰিব লাগিব 2 মাল্টিপ্লাই কৰিলে আমি কিমান পাম এতে 112 পাম 50 112 112 আমি কি কৰিব লাগিব 37 এড কৰিব লাগিব তেতিয়া 149 পাম নে না আমি চাও ইয়াতে 112 যদি এড কৰো 941 149 পাই গলো মানে কি এইটো প্যাটাৰ্ন আমাৰ কারেক্ট মানে আমাৰ आंसर হ'ব সি তেনেকে এইটো একে ধৰণৰ আপোনালোকে এইটো নিজে ট্ৰাই কৰি চাব একবাৰ কমেন্টত জনাব এইটোৰ आंसरটো কি হয় আশা ভিডিওটো চাই ভাল পালে যদি কিবা বুজি পোৱা নাই আপোনালোকে কমেন্ট সেকশনত জনাব আৰু ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিও মই আপলোড কৰি যাম আজিলৈকে এইখিনি ধন্যবাদ